ওম শান্তি ইনষ্টেণ্ট কোড অফ হ্যাপিনেছ তাৰ মানে মুহূৰ্ততে কেনেকৈ আমি সুখী হ'ম কেতিয়াবা কি হয় বহুতো অশান্তিকৰ পৰিৱেশ বা মানুহৰ বিভিন্ন কথা বতৰাই আমাক মন ডাউন কৰে গতিকে ডাউন মনটোক ইমিডিয়েটলি আমি কেনেকৈ উজ্জীৱিত কৰিম প্ৰথমতে ক'ব লাগিব যে মই আনন্দ স্বৰূপ আই এম হ্যাপি সোল মই আনন্দ স্বৰূপ হওঁ মই আনন্দ স্বৰূপ আনন্দ মোৰ জনম সিদ্ধ অধিকাৰ মই আনন্দ স্বৰূপ মোৰ আনন্দ স্বৰূপ স্থিতিত কোনেও ব্যাঘাত জন্মাব নোৱাৰে মই কাৰো নেগেটিভিটিৰ দ্বাৰা প্ৰভাৱিত নহওঁ মই আনন্দ স্বৰূপ মই হ্যাপি সোল শুই উঠিয়ে পৰাপক্ষত আপোনালোকে এইকেইটা বাক্য শুই উঠিয়েই ক'ব যে মই আনন্দ স্বৰূপ মই সুখ স্বৰূপ মই শক্তি স্বৰূপ মই পাৱাৰফুল আজিৰ দিনটোত মই কোনো নেগেটিভ শক্তিৰ দ্বাৰা প্ৰভাৱিত নহওঁ মই সকলোকে আনন্দ শক্তি আৰু সুখৰ দ্বাৰা প্ৰভাৱিত কৰিম ওম শান্তি